আওয়াল হুঁশিয়ার মমিনুল আওয়াল হুঁশিয়ার মমিনুল আওয়াল গ্রেপ্তার করো মমিনুল আওয়াল গ্রেপ্তার করো মমিনুল আওয়াল ভাঙ্গে দেবো খালি ছবি ভাগবে টাইম 8 চ্যানেলৰ এটা টক শ্ব' অনুষ্ঠানৰ জৰিয়তে মুমিনুল আৱালে বিজেপিৰ সাম্প্ৰদায়িক নেতা মুমিনুল আৱালে যি সাম্প্ৰদায়িক মন্তব্য কৰিলে এটা জাতিক লৈ পেলাই মুছলমান জাতিক লৈ পেলাই যি অশ্লীল মন্তব্য কৰিলে আমি তাৰ তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু তাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এনে এজন ভণ্ড নেতা আমি জানিব পাৰিছোঁ যে তেওঁ নিজৰ গোলাঘাটৰ তেওঁৰ নিজৰ এলেকাৰ এখন মছজিদৰ টকা মাৰি টকা আত্মসাৎ কৰি তেওঁ এজন সমাজৰ বহিষ্কৃত প্ৰাণী। এনে এজন ভণ্ড নেতাৰ দ্বাৰা এখন বৃহত্তৰ এটা জনগোষ্ঠীক এটা জাতিক অশ্লীল মন্তব্য কৰাটো আমি খুব দুখ পাইছোঁ, আমি লজ্জিত হৈছোঁ। আমি এনেধৰণৰ নেতাক নাকি লগাবলৈ আমি চৰকাৰক ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে যে এনেধৰণৰ বণ্ড নেতাক অন্ততঃ নাকি লগাই অসমখন যাতে এটা শান্তি শৃংখলাৰে যাতে ৰাখে। তেওঁৰ দৰে নেতাই কিন্তু অসমত এনেধৰণৰ জাতিদ্ৰোহী মন্তব্য আগবঢ়াই অসমত এটা ভাতৃঘাতীয় সংঘৰ্ষ কৰাৰ প্ৰয়াস কৰিছে। আমি কোনো কাৰণতে এনেধৰণৰ নেতাৰ মন্তব্যত যাতে অসমত কোনো ধৰণৰ অস্থিৰ বাতাবৰণ সৃষ্টি নহয়, আমি অসমবাসী আমি প্ৰত্যেকে সচেতন কোনো ধৰণৰ যাতে এনেধৰণৰ তেওঁৰ দৰে ভণ্ড নেতাৰ বক্তব্যত অসমৰ মানুহ কোনো কাৰণতে পৰিচিত হৈ অসমত কোনো ধৰণৰ ভাতৃত্ববোধৰ সংকটত কেতিয়াও নপৰে, আমি কেতিয়াও হ'বলৈ নিদিওঁ। আৰু এনে নেতাৰ আজি অসমৰ বিভিন্ন ঠাইত তেওঁৰ ওপৰত আজি এজাহাৰ দাখিল হৈছে। আমি মৈৰাবাৰী থানাত আমি ধিং থানা জুৰিয়া থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত এই ভণ্ড নেতা মুমিনুল আৱালৰ দৰে ব্যক্তিৰ ওপৰত আমি এজাহাৰ দাখিল কৰাৰ আমি চেষ্টা চলাই আছোঁ। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই ভণ্ড নেতাক গ্ৰেপ্তাৰ কৰি অসমখনত যাতে এটা শান্তি শৃংখলাৰ বাতাবৰণ যাতে সৃষ্টি কৰে তাৰ বাবে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ। মঙলবাৰ টাইমছ 8ৰ এটা পৰ্টেল চেনেলত আমাৰ ঢিঙৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবক মাতি নি এটা শ্ব'ত যি শ্ব' আৰম্ভ কৰিছিল, সেই শ্ব'ত বিভিন্ন ধৰণৰ প্ৰশ্নৰে জৰ্জৰিত কৰাৰ পিছত বিধায়ক আমিনুল ইছলাম চাহাবে তাৰ সঠিক উত্তৰ দিয়াৰ মুহূৰ্তত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত বিধায়ক চাহাবে সেই শ্ব'ৰ এৰি যেতিয়া গুচি যায়, তাৰপিছত মুমিনুল আৱাল ডাঙৰীয়াই যি অশালীন অসাংবিধানিক কিছুমান মন্তব্য প্ৰকাশ কৰিছে তাৰ আমি সঁচাকৈ দুখ পাইছোঁ। আৰু এটা কথা আজি মুমিনুল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে ঢিঙৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাব দ্বিতীয়বাৰৰ বাবে ML হৈ গ'ল। আজি তৃতীয়বাৰৰ বাবে গোটেই সমষ্টিবাসী ৰাইজে তেখেতক প্ৰক্ষেপ কৰিবলৈ প্ৰস্তুত হৈ আছে। তেনেকুৱা এজন মানৱ বিৰোধী গোটেই বৃহত্তৰ অসমীয়া জাতিক